বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল। আপুনি যদি এটা চৰকাৰী ঘৰ পাইছে তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 20,000কৈ টকা। কিন্তু আপুনি ক'ত ফৰ্ম পাব বা কেনেকৈ আপুনি পাব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, ক'ত জমা দিব লাগিব, সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল চৰকাৰী ঘৰ লাভ কৰা সকলৰ বাবে সুখবৰ, পুনৰ লাভ কৰিব 20,000কৈ টকা। আপোনালোকে নিশ্চয় জানিব পাৰিছে 2022 চনৰ PMAY ঘৰ লাভ কৰা সকলক প্ৰদান কৰিব 1,30,000কৈ পোৱা হিতাধিকাৰীয়ে এই ধনৰাশি পাব। যোগাযোগ কৰক পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে। কাৰ লগত যোগাযোগ কৰিব লাগে? পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে। আবেদনকাৰীয়ে জমা দিব লাগিব বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড। আপোনালোকে নিশ্চয় জানিব পাৰিছে 1,30,000 পোৱা হিতাধিকাৰীয়ে লাভ কৰিব এই ধনৰাশি আৰু যোগাযোগ কৰিব লাগিব পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে। তেতিয়াহে আপুনি 20,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি আবেদনকাৰী বা আপুনি যদি টকা পাই আছে তেন্তে আপুনি কি জমা দিব লাগিব? আপোনাৰ বেংক একাউণ্ট নাম্বাৰ জমা দিব লাগিব আৰু আপুনি আধাৰ কাৰ্ড জমা দিব লাগিব। আপুনি যদি 2022 বৰ্ষত ঘৰ পাইছে মানে তেতিয়া 1,30,000কৈ টকা প্ৰদান কৰিছিল আৰু তেওঁলোকক আকৌ 20,000কৈ টকা প্ৰদান কৰিব। আৰু আপুনি আজিয়েই বা এতিয়াই গৈ পেলাই পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিলে আপুনি পুনৰ লাভ কৰিবলৈ সক্ষম হ'ব 20,000কৈ টকা। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিব পাৰিছে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড জমা দিব লাগিব। আপুনি যদি 2022 বৰ্ষত ঘৰ পাইছিল তেতিয়া আপুনি আকৌ পুনৰ 20,000কৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু এটা আপডেট দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে অকণমান উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।